মহিম বৰাৰ কাঠনিবাৰী ঘাট। প্ৰিয় শ্ৰোতাবৃন্দ, গল্পপাঠৰ দ্বিতীয়টি গল্পলৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ গল্প শিতানত আছে মহিম বৰাৰ কাঠনিবাৰী ঘাট গল্পটি। পাৰত দম হৈ পৰি থকা কয়লাৰ পাহাৰবোৰ, গৰাখহনীয়াত জুৰুলা হোৱা ব্ৰহ্মপুত্ৰৰ পাৰ। পানী শুকাওঁতে ওলাই পৰা জাওবন ভৰা বালি চাপৰিৰ সেউজীয়া ঢৌবোৰ চকুৰে নেদেখা হোৱালৈকে লৰিয়াই আছে। বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী গৈ শিলগুটি দিয়া ৰাজআলিৰ কাষ পায়গৈ। এতিয়া শুকাই যোৱাৰ লগে লগে বাটলৈ ভালেখিনি নামি আহিব লাগে। বালিৰ ওপৰত বাঁহৰ চোচ ত্ৰাজা আদি পেলাই মানুহ অহা যোৱা বাট কৰি দিছে। একমাত্ৰ চাহৰ দোকানখন বালিত পোতা বাঁহৰ চাঙৰ ওপৰত খেৰৰ চালি এখনত আত্মপ্ৰকাশ কৰি আছে। কেৰাচিনৰ টিনৰ তাপলি দি সজা বহল জাপৰ দুৱাৰখন দাঙি থোৱা অৱস্থাত চালিখনেৰে আন এখন চালি হৈ গ'ল। তাৰ তলত বাঁহৰ খুঁটা চাৰিটাৰ ওপৰত দুচলা ফলীয়া বাঁহ পেলাই দিয়াৰ লগে লগেই সেইখন এখন সুন্দৰ বেঞ্চ। তাত বহি চাহ খাওক, বিড়ি কিনক, চিগাৰেট জ্বলাওক, কথা পাতক। মই সেইবিলাকৰ একোকে কৰা নাছিলোঁ। মাত্ৰ প্ৰকাণ্ড সেন্দুৰ বাতি যেন হৈ পৰা বেলিটোলৈ চাই আছিলোঁ। জাহাজ আহিব ৰাতি 9 বজাতহে, অৰ্থাৎ সেইটোৱেই নিয়ম। দিনে পোহৰে আহি মই ঘাট পালোহি। চাওঁতে চাওঁতে সৰু ঢৌবিলাকে সৰু সৰু আঙুলিৰে সেন্দুৰবিলাক টপাটপ সানি ক'ৰবাত মৌমেল চাবলৈ লগ ধৰিলে। কোনোবাই খঙত যেন গোটেই সেন্দুৰখিনি ঠেকেচা মাৰি সিহঁতৰ গাত পেলাই দিলে। উকা কপালৰ তিৰোতা এগৰাকী যেনেই লাগিল। মনটো অকলশৰীয়া হৈ পৰিল। যাত্ৰী নায়েই দেখোন। দুজনমান নেপালী সস্ত্ৰীক, কেইজনমান চাহ বাগিচাৰ বনুৱা, চাহ বাকচ অনা আৰু কয়লা নিয়া চাহ বাগানৰ মটৰবিলাকেই ইমান সময় কাঠনিবাৰীৰ ঘাটক জীয়াই ৰাখিছিল। দূৰণিৰ চাহ বাগিচাৰ কলঘৰৰ স্পষ্ট ধোঁৱাবোৰ ইতিমধ্যে আন্ধাৰৰ লগত মিলি যাবলৈ ধৰিছে। ক'লা অসুৰ যেন বোটখন, তাত কাম কৰা খালাচী বনোৱা শ্ৰেণীৰ মানুহকেইটা, চাহ দোকানখনৰ সৰু পৰিয়ালটো আৰু আমি যাত্ৰী নামৰ প্ৰাণীকেইটাক আন্ধাৰবোৰে অকলে পাই আগুৰি পেলালে। সুৰ সুৰ শব্দ এটাৰ লগত জোনোকাৰ জোনজননীয়ে কৌতূহল বঢ়াই তুলিলে। দোকানৰ খেৰ ইকৰাৰ বেৰৰ ফাঁকেদি চকুত পৰিল এখন গৰু গাড়ী। গাড়োৱানটোৱে নামি লাহেকৈ জলিখন মাটিত নমাই দিলে। গৰুহালে অ'ত ত'ত দুই এডাল ঘাঁহ শুঙিবলৈ ধৰিলে। গাড়ীৰ সন্মুখৰ পৰ্দাখনৰ সেউজীয়া বৰণটো তেতিয়াহে চকুত পৰিল। লগে লগে মনটো সেউজীয়া হৈ পৰ্দাখনৰ দৰেই কঁপিবলৈ ধৰিলে। চটফটীয়া 15-16 বছৰীয়া ল'ৰা এটা জাপ মাৰি নামি আহিল। গাড়োৱানৰ সৈতে ধৰাধৰি কৰি টিঙৰ ট্ৰাম এটা নমাই আনি মাটিত থলে। কেকোজেকোকৈ বাকচটো গাড়োৱানৰ মূৰত উঠিল। আগে আগে ল'ৰাটোৱে বাট দেখুৱাই বোটলৈ লৈ গ'ল। আকৌ এবাৰ মনটো কঁপিবলৈ ধৰিলে। গাড়ীৰ ভিতৰৰ পৰা ওলাই অহা মূৰ্তিটো স্পষ্ট হৈ চকুত পৰিছে। কাৰণ পোহৰৰ উপঙি থকা শেষ কণাবোৰ তেতিয়াহে অদৃশ্য হৈ পৰিছে। গাৰ কাপোৰ কানি জাৰি জোকাৰি নৈখনৰ ফালে চাই থিয় হ'ল। ল'ৰাটো আৰু গাড়োৱানটো আহি ওচৰ পালেহি। হল আদি দুই এপদ বস্তু গাড়ীৰ ভিতৰৰ পৰা উলিয়াই লৈ লাহে লাহে বোটলৈ খোজ দিলে। মোৰ চকুৱে তেওঁলোককে অনুসৰণ কৰিলে। অলপ পিছত ল'ৰাটো আৰু গাড়োৱানটো ওলাই আহিল। তাক দোকানৰ ওচৰত চাহ খাবলৈ পইচা দি সোনকালে গৰু জুটিবলৈ নিৰ্দেশ দিলে। ভালে ভালে পালোহি বুলি কবি, বুজিছ? তাক বজাই ল'ৰাটো বোটলৈ উভতি গ'ল। গাড়োৱানে চাহ এক চেংগল আৰু কল বিস্কুট এটা নাকে কাণে গিলিলে। দোকানৰ ওচৰত থকা তাৰ সগোত্ৰ যাত্ৰী বন্ধুটোৰ প্ৰশ্নৰ উত্তৰ দিলে। 10 মাইল যাব লাগিব। গাড়ীৰ 10 মাইল যাত্ৰা আৰম্ভ হ'ল। বহু দূৰলৈ ঘাটত জ্বলাই নিয়া লেম্পটোৰ পোহৰ ধিমিকি ধিমিকি জ্বলিছিল। পাক এটাত হঠাতে লুকাই পৰিল। বোটৰ এমূৰত মমবাতিৰ ক্ষীণ পোহৰ এটা জিলিকি উঠিল। বোধহয় তেওঁলোকো সেইখিনি ঠাইকে বাছি লৈছে। মোৰ লাগেজটো তাতে আছে। গোটেই বোটখনৰ ভিতৰত সেইখিনিয়েই মাত্ৰ আৰামৰ ঠাই। বোটখনৰ বাটৰ মুখতো এটা হাৰিকেন অলপ আগতে জ্বলি উঠিছিল। দোকানৰ মুখতো এটা। এই তিনিটা পোহৰৰ খুঁটিয়ে আন্ধাৰৰ তামিঘৰাটো মজবুতকৈ তৰি পেলালে। ক'ৰবাত পাৰৰ এৰাই থকা চপৰা এটা লৰ মাৰি গৈ পানীত জাপ দিলেগৈ। টপুং! নিচেই কাষতে পানীৰ জুৱলিত চেলিকণা মাছ কেইটামানে খিক খিককৈ হহাৰ শব্দ স্পষ্ট শুনা গ'ল। কয়লাৰ দমটিলৈ চালোঁ। সাধুকথাৰ ছদ্মবেশী ৰাক্ষসকেইটাৰ দৰে মোলৈ খাওঁ খাওঁকৈ খেদি আহিল।